হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সৰু ৰেচিপি। আৰু তাৰ বাবে মই লৈছোঁ এয়া 4 পিচ মাছ, আৰু এয়া অলপমান ধনিয়া, আৰু এয়া কেঁচা জলকীয়া, আৰু এয়া লৈছোঁ ৰঙা পিঁয়াজ। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱালৈ অলপ টাইমৰ কাৰণে ৰৈ দিছোঁ। আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াত দিম মিঠাতেল। আৰু এয়া তেল গৰম হৈ গৈছে, ইয়াত এতিয়া দিম মই ৰঙা পিঁয়াজ। আৰু দিম লগতে কেঁচা জলকীয়া। আৰু পিঁয়াজখিনি ৰঙা হোৱালৈ মই ভাজি থাকিম। দেখিছে পিঁয়াজখিনি হ'বৰ হৈছে, আৰু মই এতিয়া ইয়াত দি দিম মাছ। আৰু এয়া মই মাছখিনি লৰাই দিলোঁ, আৰু এতিয়া ইয়াত দিম হালধি আৰু নিমখ। নিমখ সোৱাদ অনুসৰি দিব, যোনে যিমান খাই ভাল পায়। এতিয়া মই নিমখ হালধি দি অলপ লৰাই দিছোঁ, আৰু এতিয়া মই ঢাকনিৰে ঢাকি দিম। ঢাকনিৰে ঢাকি দিছোঁ, আৰু অলপ টাইম সিজিবলৈ দিম। সিজাৰ পিছত মই আকৌ লৰাই দিম। মাছবোৰ এয়া সিজিবলৈ আৰম্ভ কৰিছে, আৰু এয়া দেখিলে মাছবোৰ সিজি গ'ল। এতিয়া মই দিম ইয়াত অলপমান পানী। এয়া চাওক, মই এতিয়া পানী অকণমান দি দিছোঁ, যাতে মাছখন বুৰ যায়। আৰু এতিয়া অলপ সিজিবলৈ দিম। আৰু এয়া মই ধুনীয়াকৈ উতলিবলৈ দিছোঁ। অলপ টাইম এনেকৈ হাই ফ্লেমত উতলিবলৈ দিম। আৰু অথনিৰ পৰা যে মই বনাই আছিলোঁ দেখিছিলে, সেয়া মিডিয়াম ফ্লেমত বনাই আছিলোঁ। এয়া দেখিছে ধুনীয়াকৈ উতলি গ'ল, আৰু ইয়াত অকণমান পানী দিম। আৰু এয়া পানী দিয়াৰ পিছত উতলিবলৈ আৰম্ভ কৰিলে, আৰু এতিয়া ইয়াত দিম অথনি যে লৈছিলোঁ ধনিয়া, এয়া মই কাটি লৈছোঁ এয়া। আৰু এতিয়া এই ধনিয়াখিনি ইয়াত দি দিম। আৰু ধনিয়াখিনি দি ভালকৈ লৰাই দিম। আৰু ধনিয়াখিনি ধুনীয়াকৈ সিজিবলৈ দিম ইয়াত। এতিয়া মই আকৌ ঢাকন মাৰি দিম। আৰু এতিয়া আমি মাছ কেনেকুৱা হৈছে চাম। আপোনালোকে চাওক, অলৰেডি মাছবোৰ হৈ গৈছে। মাছ হৈ গ'ল। এনেও সকলোৱে জানেই যে মাছ সকলোৱে বনাই খায়, তথাপিও মই কেনেকৈ বনাই খাওঁ আপোনালোকক দেখালোঁ। সকলোৰে বেলেগ বেলেগ ধৰণে বনাই খায়, মই এনেদৰে বনাই খাওঁ বাবে আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।